আচলতে বিজেপি চৰকাৰ কিমান সাম্প্ৰদায়িক অমুছলমান 2024লৈকে যিমানেই আহে ইয়াত থাকিব পাৰিব, অসমত ভাৰতত থাকিব পাৰিব আৰু অমুছলমান আহি অসমীয়া জাতিক নিক্ষেপ কৰিব পাৰিব। কিন্তু শ শ বছৰ ধৰি মিয়াসকলে অসমীয়া জাতি বিলীন হৈ যোৱা মিয়াসকলে মাতৃভাষা, মাধ্যম আন্দোলন সকলোতে অসমীয়া হিচাপে নিজকে স্বীকৃতি দিয়া আজি এই মিয়াক বিদেশী সজাবলৈ একাংশ দল সংগঠন আছু আৰু বিভিন্ন দল সংগঠনে উঠি পৰি লাগিছে। এইসকলে বন্ধ নেকি যে এই 24 চনলৈকে যিকোনো মানুহ আহি অসমত থাকিব পাৰিব, কিন্তু কেৱল মুছলমান হ'লেই থাকিব নোৱাৰিব? এইটো আপোনালোকে বিবেচনা কৰক। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি, য'ত তেওঁ মন্তব্য দিছে বেংগালী, হিন্দু আৰু যিমান হিন্দু আছে সকলো এক, ভাগ ভাগ হ'ব নালাগে, কেৱল মুছলমানকহে তেওঁলোকে ভাগ ভাগ কৰিব, মুছলমানক তেওঁলোকে ইয়াতে বসবাস কৰিব নিদিব, মুছলমানক শান্তিত থাকিব নিদিয়ে। অসমীয়া জাতি ইমান সহজে গঠন হোৱা নাই। মুছলমান কি, হিন্দু কি, খ্ৰীষ্টান সকলোৱে মিলি অসমীয়া জাতিটো গঠন কৰিছে। গতিকে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ জালত পৰি যিসকলে এতিয়া ৰাজনীতি কৰি মুছলমানক বা মিয়াক টাৰ্গেট কৰি বাংলাদেশী বা বিদেশী সজাব বিচাৰিছে, এওঁলোকক সকীয়াই দিছোঁ, আপোনালোকে অসমীয়া জাতি নিঃশেষ নকৰিব। আপোনালোকে ৰাজনীতিৰ ষড়যন্ত্ৰত আপোনালোকে হিমন্তৰ আঙুলিত আপোনালোকে নাচি নুফুৰিব। হিমন্তই কেইবছৰ পিছত যিটো ভয় দেখুৱাইছে অসমীয়া জাতি শেষ হৈ যাব, সেইটো আচলতে হিমন্ত নিজেই অসমীয়া জাতিটো শেষ কৰিব বিচাৰিছে। RSS আৰু তেওঁলোকৰ কথা হৈছে অসমীয়া জাতি শেষ হৈ যাওক, কিন্তু হিন্দুত্বটো লাগে, হিন্দুত্ব জীয়াই থাকক, কিন্তু অসমীয়া জাতি নিঃশেষ হৈ যাওক। কিন্তু আমি মিয়াসকলে এইটো বিচাৰোঁ যে অসমীয়া জাতিটো ইয়াত সসন্মানে জীয়াই থাকিব লাগে অসমত। হিন্দুত্বৰ কাৰণে কিন্তু অসমীয়া জাতি নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে, আৰু এইটোৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মা আৰু একাংশ দল সংগঠন, শংকৰ আজানৰ দেশৰ বিৰুদ্ধে যিসকলে কেৱল হিন্দুৰ পক্ষত থিয় হৈ মুছলমানৰ বিৰোধিতা কৰা, এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ।